গুড মৰ্নিং সকলোকে মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মনটো ভাল লাগি থকা নাই, বহুত দিন মাৰ ঘৰত থাকিলোঁ। আজি যোৱাৰ টাইম আহিয়ে গ'ল। আজি যাম হাজবেণ্ডৰ ঘৰলৈ। ভাইটি আহিব নিবলৈ অলপ পাছতে। তাত গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে এতিয়া ওলাই মেলি ৰেডি হ'লোঁ। এজনী মা মুখখন বেগা কৰি দেখাইছা যে। মাৰ আচলতে মনটো বেয়া, ইমান দিন থাকিলোঁ, আজি গুচি যাম বুলি দুখ কৰি আছে। মোক ল'বলৈ বুলি ভাইটি আহি পালে, এতিয়া গৈ থাকোঁ। বাকী তাত গৈ ভিডিঅ'টো কণ্টিনিউ কৰিম। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আমি আহি পালোহি। আহি পায়ে দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে ইহঁত দুটাই। সেনেকৈ এফালে ভাইটিয়ে কাটি আছে টেঙা, এফালে বা বেটাই আচলতে মোক চিনিয়ে পোৱা নাই চাগে, ইমানকৈ ঘূৰি ঘূৰি চাইছে, তাতে আকৌ ইমান দিনৰ পাছত দেখিছে। পোৱালিকেইটা ইমান ধুনীয়াকৈ হৈ আছে ন। বেটি মাতিছে দাই, তোক ভিডিঅ' কৰি দিওঁ। নাচি দিয়াচোন, নাচি দিয়া আকৌ। ভু পুখুৰী মাছ নেকি? এফালে বাৰীত ভাইটি আৰু দেতাই কাম লাগি আছে। মই মনে মনে ভিডিঅ' কৰি দিলোঁ। পিছত ভিডিঅ'টো দেখি পেলাই মোক গালি নিদিবা দেই। কি হ'ল এইফালে বেটি? কি পালা? কি পালানো? কি হয় এইটো? আমি গৈছোঁ ক'ত? পথাৰ। পথাৰ এইবোৰ একদম পথাৰ মাজে মাজে না খুই। আমি গৈছোঁ এতিয়া ক'ত? পথাৰত। বেটিয়ে পাৰিছা ল'বলৈ? মই অলপমান ল'ম বাৰু দেই আকৌ। এইফালে যাবা ন? তললৈ চাই যায়। তুমি 20 তাৰিখলৈকে নাই ছুটি লৈছিলা? 20 তাৰিখ। কি খাইছা? হে? বিপি লাগে। কি খাইছা হয় বাতি লৈ লৈ? কি খাইছা? পথাৰত গোটেইকেইজনীয়ে ভাত খাই ল'লোঁ। পথাৰত ভাত খাই এনেও ভাল লাগে। এইফালে মা বৌয়ে ধান কাটি আছে, আমি বেটা মানুহ। এইফালে বেটিয়ে শুই আছে, মোবাইল চাই আছে। নকৰে হাঁহ নাই হৈ গ'ল। হাঁহ ক'ত গুচি গ'ল? মোবাইলত গুচি গ'ল। ইয়াত সোমাই থাকিলেগৈ। বাই মানে মোবাইল চাই আছে, সেইজনী শুই দেখিছানে? হাঁহ নাই, পলালে। ভয় কৰিলে তোমাক, পলালে ভয় কৰিলে যে। সেইফালে মাহঁত চোৱা, সেইফালে মাহঁত পথাৰত ধান কাটি আছে। আইতা মা সেইফালে। ডাঙৰ হ'লে কৰিবা জানো তুমি কাম? হা, ইমান কাম লাগিছে যে। এইফালে বেটিয়ে সাৰি আছে, চোতাল সাৰি আছে। আমাৰ বেটিয়ে চব কাম কৰিব পৰা হ'ল, ডাঙৰে হ'ল আৰু। আপোনালোকে ভাবিছে হপায় এই বুঢ়ীজনী থাকোঁতে ইমান সৰু ছোৱালীজনীয়ে ঘৰ সাৰিছে বুলি। আচলতে মই অলপ অসুস্থ হৈ আছোঁ, কাম কৰিব পৰাকৈ সুস্থ হৈ উঠাই নাই। এইপিনে মোক খৰি অকণমান সহায় কৰি দিছে আৰু। দুইজনী অলপ অলপকৈ হাঁহিছোঁ আৰু আধা আধাকৈ। চোতালখন ডাঙৰ যে। খুৰীয়ে ভৰিত দুখ পাই আছে ন। ৰাতিৰ আহাৰ
বৌয়ে ধুনীয়াকৈ বনাই আছে মাংস। এফালে মায়ে মাছ পাতত দিবলৈ ৰেডি কৰি আছে। গুড মৰ্ণিং। আজি ভিডিঅ'টো আকৌ বেটাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। ফোন কৰিবা বুবু গান গাই দিয়া। পানীখিনি পাহি দিয়া। আমি এতিয়া গৈ আছো দোকানলৈ এই ৰ'দত ছাতি নোলোৱাকৈ। দোকান গৈ আহিলোঁ গোটেইকেইটা। হা ক'ত গৈ আহিলা? কি পালা? দেখাই দিয়াচোন কি পালা। দেখা যাব আপুনি চিপ কৰি যাব। চাওঁ চিপটো চাওঁ কোনটো পালা? কি পালা? কি খাইছা? কি খাইছা? কি পালা? চিপ কৰি দিয়া। সাজি কাচি ওলাই ৰেডি হৈ লৈছে। অ' বেটা ক'ত গৈছা? আহা ফুপু যাম আহা। এইপিনে আমাৰ দদ্দু পথাৰত ধান বান্ধি আছে বোলে। এইপিনে আমাৰ আইতা পথাৰৰ পৰা আহিছে এতিয়া। এইপিনে আমাৰ খুৰী বেটা দাই দদ্দু আইতা হাই গৈ দিয়া আকৌ। হাই ক'ৰ পৰা আহিছা এতিয়া? ধান কাটি আহিছোঁ। মা আইতা আৰু অকণমান ডাইৰেক্টকে নো কি কয় ইমান বহি আছে। মোজা পাত পিন্ধি লওঁ দেই। বেটা এতিয়া মানে শুই উঠিছে। তেনেকৈ শুই পিনে আমাৰ একদম জন্মনি শুই আছে, অহাই নাই। একদম পূৰা পিনে সোণালী পথাৰ লাজ কৰিছে। কেনেকৈ পথাৰ পৰা এতিয়া মানুহ গৈছে এতিয়া। হাই কৈ দিয়া বেটা, হাই কৈ দিয়া আকৌ। হাই আজি বাৰু কেতিয়া লগ পাম? কেতিয়া লগ পাম আকৌ? আহি আছে। হাই কৈ দিয়া আকৌ। এজনী এখন মিটিং পাতিছে, মিটিং। সকলোকে বিদায় দি মই ওলালোঁ যাবলৈ কামৰ জেগালৈ। ভাইটিহঁতে মোক থ'বলৈ গৈছে গাড়ীৰ ওচৰত। মোৰ গাড়ী আছে 6:30ত। ঘৰত কটোৱা সৰু সৰু মুহূৰ্তবোৰ পাছত যাতে চাব পাৰোঁ সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মাজে মাজে পাহৰি থাকোঁ অৱশ্যে ভিডিঅ' কৰিব। গোটেই ৰাতি আহি আমি পাব হৈছোঁ আৰু গুৱাহাটী। মই কিন্তু অকলে অহা নাই দেই, মোৰ লগত ভাইটিও আহিছে, মানে বৰ্তাৰ ল'ৰা। আমি ফাইনেলি ৰুম পালোহি। এইফালে মইনা আৰু এইফালে ভাইটি। আহি পায়ে কামত লাগিয়ে গৈছোঁ। মইনাই বনাব লৈছে চিকেন। মই তাক অলপ হেল্প কৰি দিছোঁ আৰু কটা মেলাত। মইনাই ইমান ধুনীয়াকৈ চিকেন বনালে, লগতে মেগীও বনালে। যিহেতু আমি গোটেই ৰাতি আহোঁতে একো নাখালোঁ, ভোকো লাগিছে আৰু ইমান ধুনীয়া টেষ্টি টেষ্টি চব্জি দেখি ৰ'বই পৰা নাই। বহুত দিনৰ মূৰত ৰুম আহি পালোঁ, বহুত দিনৰ মূৰত মইনাক লগ পালোঁ। এতিয়া খাই আছোঁ চাহ। কেনেকুৱা লাগিছে লগ পাই ইমান দিনৰ মূৰত? একো ভাল লগা নাই তোমাৰ ন? চিপছ, হৰলিক্স খাই লওঁ আৰু বহুত দিনৰ মূৰত লগতে বহি। ভাইটিয়ে মোক থৈ গুচি গ'ল। তাৰ যিহেতু কামো আছিল, সেয়ে নাথাকিলে আমাৰ ৰুমত। পাহাৰখন কি ধুনীয়া লাগিছে নে? পাহাৰ এখন দেখিবলৈ ধুনীয়া। ওচৰলৈ গ'লেহে গম পোৱা যায় কিমান ভাল। ভাল। এতিয়া একো নোকোৱা যে, কোৱা আকৌ। হা কি কৈছিলা? হাঁহিব পৰা নাই, জানো কেলে মুখখন মেলা নাই। কৈ দিওঁ হা নকওঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।